উলিয়াই লৈ লৈছে সেইবোৰ অভিযোগ উলিয়াওক আপোনালোকে আপুনি কিহৰ কথা কৈছে যে ঘৰৰ পইচা উলিয়াই লৈ ল'লো আমি কিহত লৈছিলোঁ আমি আপুনি মোক গোটেই ঘৰটোৱে বৰবাদ কৰিলে আকৌ কি কৰিলো বাবা গোটেই খোকাকেইটা বৰবাদ কৰিলে গোটেই হেৰিকেইটা বৰবাদ কৰিলে আকৌ কিহৰ আপুনি কৈ আছে এইটো কথা নক'ব যোগালী পাই আছিলোঁ মিস্ত্ৰী মই নাছিলোঁ হেনে মোৰ মান্তিৰে আপুনি ঠগিনি কেনে চাইন মৰালে কোনে চাইন পাইলে ব্লাইণ্ড পেপাৰত চাইন ব্লাইণ্ড পেপাৰত যে আপুনি চাইন মৰালে কিহৰ কাৰণে মৰালে এতিয়া মই সেইটো নাজানো মুঠতে ওপৰত কাম মোৰ হয় মই কৰাম আপুনি ইয়াত কোনো ছাত্ৰ দেখাব নালাগে দৰকাৰ নাই মই তোহাৰ নকৰো আৰু যিখিনি পইচা মই পাওঁ আপুনি মোক উলিয়াই দিব লাগিব উলিয়াই দিম তোক কোনখিনি পাওঁ তাই হিচাপ দি দিম আৰু 50,000 টকা পাওঁ আৰু 80,000 টকাৰ এইটো ঘৰ হৈছে নেকি 80,000 টকা খৰচা হৈছে নেকি মোক হিচাপ দিব লাগিব হিচাপ মোক দিব লাগিব মই ইমানটো ৰাইজৰ ওচৰত মই হাত দাঙি কৈছোঁ মই ৰাইজৰ ওচৰত ঠিক আছে তই মোক হিচাপ দিবি মই হিচাপ আপোনাক মই কিয় হিচাপ দিম আপুনি মোক হিচাপ দিব আপুনি মোক হিচাপ দিব মই দিম তোক ঠিক আছে মই দিম তোক হিচাপ আপোনাক মই কোনো হিচাপ দিব নোৱাৰিম মই এইটো ৰিস্ক লৈছিলোঁ মই পুৰা কৰিম এইটো ৰিস্ক মই লৈছিলোঁ মই পুৰা কৰিম ৰাইজৰ ওচৰত মই এতিয়া কৈছোঁ যে মই পুৰা কৰিম এইটো মাটি গম পাইছে ভালে কথা তোৰ পইচা মই যিটো উলিয়ালো সেইটো মই দি দিম মই গোটেই সম্পূৰ্ণ ঘৰটো মই কমপ্লিট ভাঙি লৈ গুচি যাম কেলৈ ভাঙি লৈ যাব এইটো আপোনাক দিছিলে নেকি তোক মই পইচা লাগে তোক পইচাখিনি দি দিম মই কিহৰ পইচা ওপৰৰ পইচাটো লাগে 50,000 টকাটো 50,000 টকাটো আপুনি যে ক'লে ওপৰত আপোনাৰ কিস্তি সোমাইছে বাইদেউ এইটো বেয়া বুজা আপুনি আপুনি ইমান এজন মানুহ কুকুৰ ক'ব পাৰিছে বেলেগ কেইজন মানুহ মোৰ লগত আপুনি এঘৰ মানুহক ঠগিছে মই থকা অৱস্থাত নোৱাৰে ঠিক আছে মই যিটো পইচা ললো তোৰ পইচা আপুনি আপুনি দম দি থকা কেলা দিলে ইয়াত বহি আছো যদি আপুনি কোৱা নাই হঠাৎ মোৰ মাইকীজনী আছে মই আছো নাই মই নেমাৰো মোৰ পইচা মাৰি খাইছে 80,000 টকা কি ঘৰ খৰচা হৈছে নেকি নাই হোৱা মই এইবিলাক চিনি নাপাওঁ মোক ঠিক আছে তোক মই যিটো পইচা উলিয়ালো সেই পইচাটো তোক মই দি দিম মই ঘৰটো কেলে ভাঙি লৈ যাব আপুনি কিহৰ কাৰণে কৈছে কি কাৰণত কৈছে আপুনি ঘৰ ভাঙি লৈ যাব ঘৰটো ভাঙি লৈ যাব যে আপুনি হিমন্ত আমাক দিছে নহয় মই ইয়াৰ পইচাটো উলিয়ালো বুলি নাই হিমন্ত ছাৰে আমাক দিছে আমি গৰীব দুখীয়া মানুহ মাছ দেখিলে ডুম কৰা আমি কি ডুম কৰা হওঁ নেকি আমি ডুম হওঁ আমি ডুম হওঁ নেকি আপুনি কি বুজাবলৈ বিচাৰে আমি ডুম হওঁ ডুমৰ নিচিনা আমি ডুম নহওঁ আপুনি ডুম হয় বাইদেউ ডুম হ'লেও আপোনাৰ ডুম কোৱা অধিকাৰ নাই আপোনাক কি হ'ব আপোনাক যদি কথা পাতিলে আপুনি হয়তো বেয়া কিয় অধিকাৰ পালে এতিয়া আকৌ ঘৰ ভাঙি লৈ যাম মই সেইটো সত্য কথা এই পইচা মই তোক দি দিম মই সেইবিলাক চিনি নাপাওঁ এতিয়া ওপৰত কিস্তিটো পইচা বাইদেউ আপোনাৰ নাম মোৰ নাম জয়া বৰুৱা আপুনি কি পোষ্টত আছে এতিয়া মই এতিয়া ৱাৰ্ড মেম্বাৰ হয় কোনটো ৱাৰ্ডৰ 7 নং ৱাৰ্ডৰ কোনটো পঞ্চায়ত দিখাই মহন গাঁও পঞ্চায়তৰ এই যে মামনি বেগমৰ এই ঘৰটো আহিছে এই ঘৰটোৰ গৰাকীয়ে কেইবাটাও অভিযোগ উত্থাপন কৰিছে হয় যে ঘৰটো 5 ইঞ্চি ৱাল দিব লাগিছিলে আপোনালোকে 3 ইঞ্চি দিছে ৰড 3ডাল দিছে 4ডাল হ'ব লাগিছিলে এইবোৰ কি এইটো মানে ক'বলৈ গ'লে এইটো 3 ইঞ্চি ৱালেই আহিছে এষ্টিমেটত 3 ইঞ্চি ৱাল আছে তাৰপিছত 3ডাল ৰডেই আছে আৰু সিহঁতৰ ৱাল ভীমত আছে 4ডাল খুটাত 3ডাল হ'ল সিহঁতৰ মানুহে নিজে তাই মানুহজনে মানে যিজন বেনিফিচিয়াৰী তেওঁ নিজে 3ডালৰ জোখত ৰড কাটিলে কইল কাটিলে এতিয়া 3 ইঞ্চি ৱালটো যেতিয়া 3 ইঞ্চি 3ডাল ৰডৰ যেতিয়া কাটিলে কইলটো তেতিয়াতো আৰু এইখিনি কইলটো মই এতিয়া আনিব নোৱাৰোঁ সেই 3ডাল ৰডে ঘৰটো বনোৱা হ'ল আৰু মই ৰডখিনি জাষ্ট পেলাইছোঁ সিহঁতে লগালে কাটিয়ে দিয়ে এতিয়া মামনি বেগমে কৈছে যে আপুনি কৈছে প্লাষ্টাৰটো সন্মুখতে কৰি দিম বাকী ঘৰটো নকৰোঁ প্লাষ্টাৰে নাই প্লাষ্টাৰ টোটেল প্লাষ্টাৰ নাই কিন্তু মই নিজে ভাবিলোঁ যে ঘৰটো হয় কিবা কিবি খেলি মেলি হৈছে যেতিয়া নেকি মই ৱালটো মই প্লাষ্টাৰ মাৰি দিম প্ৰথমৰ ৱালখন তেনেকৈ বুলি কৈছে হয় মই কৈছোঁ মই লৈছোঁ কামটো আৰু কেইটা ঘৰ বনাইছে মই এতিয়ালৈকে 12টামান ঘৰ বনাইছোঁ এই আপোনাৰ ৱাৰ্ডত মোৰ ৱাৰ্ডত কোনোটো ঘৰে কমপ্লেইন নাই মাত্ৰ এঘৰ মানুহ হয় মই ইমান সমস্যা পাইছোঁ এঘৰ মানুহো সমস্যা নাই ৱাৰ্ড মেম্বাৰে ঠিকাদাৰ কৰিব বুলি নহয় প্ৰত্যেক ৱাৰ্ড মেম্বাৰে নিজৰ ৱাৰ্ডত কিবা এটা কাম কৰিছে সেইটো বুলিহে কৈছে কোনো মই ঠিকাদাৰ ৱাৰ্ডৰ ৰুল আছে বুলি কোৱা নাই চব বেলেগ ৱাৰ্ড মেম্বাৰে কৈছে 10টা ৱাৰ্ড মেম্বাৰ এজনী ৱাৰ্ড মেম্বাৰে যদি 10টা 20টা কৰিব পাৰে মইনো কেলৈ নোৱাৰোঁ এতিয়া এখেতে কৈছে যে এই ওপৰৰ টিঙৰ কামটো নিজে কৰিম কিন্তু আপুনি নিদিয়ে বোলে মই যদি গোটেই ঘৰটো হিচাপ কৰি পিনে যদি মই কৰোঁ টিংখিনি আকৌ তাইক মই কিয় এৰি দিম সেইটোতো মই কৰিব এৰি দিব নোৱাৰোঁ সম্পূৰ্ণ কাইলৈ যদি টিং নলগাব তেতিয়া আৰু সেইটোতো পঞ্চায়তৰ কোনো মই নিয়ম নাই যে
এইটো নহয় মই কামটো যদি মোক নিদিলেহেঁতেন মই নকৰিলোহেঁতেন। বাইদেউ আপোনাৰ নাম? মিছ মামনি বেগম। এই জেগাডোখৰ কি হয় নাম? 1 নং মিহলা কোনটো ৱাৰ্ড? 7 নম্বৰ ৱাৰ্ড। ৱাৰ্ড মেম্বাৰ কোন? জয়া বৰুৱা, কোন পঞ্চায়ত? দিখাৰী পঞ্চায়ত। এই ঘৰটো কোনে বনাইছে? জয়া বাইদেৱে বনাইছে। কিমান টকা এতিয়ালৈকে পালে? 80,000 পোৱা হৈছে। এই টকাখিনি চব দি দিলে আপুনি? ওলোৱাই বেংকৰ পৰাই লৈ লয় তেওঁ মানে। নিজে চহী মৰাই লৈ দিয়ে? মানে মোক মই চহী তহী মাৰি দিওঁ, বাছ বাইদেৱে পইচাটো দিয়াৰ লগে লগে বাইদেৱে লৈ লয়। আপোনালোকে নিজে বনাম বুলি কৈছিলে নেকি? আমি মানে নিজে কোৱা নাছিলোঁ, মানে মোৰ পইচাটো যেতিয়া চবৰে ঘৰত পইচা সোমালে মই বাইদেউক গৈ এটা কথাই কৈছিলোঁ, বাইদেউ বোলো মোৰ ঘৰৰ পইচাটো সোমোৱা নাই, অকণ ফৰ্মখন চাই দিব। তাৰ ক'লে কামটো কোনে ল'ব বোলে। মই বোলো এতিয়া বোলো কোনো লোৱা নাই, এতিয়া ক'লে ময়ে লৈ ল'ম, বনাই দিম এনেকৈ কৈছিলে। সেই বাইদেৱে বনাবলৈ লৈ ল'লে মানে। কামটো ঠিকে হৈছেনে আপোনাৰ মতে? মোৰ মানে কি আৰু 5 ইঞ্চি ৱাল নিদিলে, চব জেগাত দি দিছে। এতিয়া আমি বনোৱাৰ পিছত দেখিছোঁ, আমাৰ ঘৰৰ ওচৰৰ বেক চাইডে ঘৰ এটা আছে, তেওঁ দুখীয়া মানুহ, আমাৰ নিচিনা লেবাৰ মানুহ হয়। 5 ইঞ্চি ৱালেই মাৰাই দিছে, তেওঁ লৈছে কামটো। ৰদ মানে কি হ'ল, আমাৰ 3ডালকৈ দিছে, তলত 4ডালকৈ আমি কোৱাৰ কাৰণে দিছে। এতিয়া এই পঞ্চায়তত কি হ'ল আপোনাৰ চহী? চহী মানে মোক মাটি নি পেলাই চহী কৰালে। কিহৰ চহী? এইটো মাটি ভৰোৱা পইচাটো লৈ চহী কৰালে। তাৰপিছত আৰু এখন ফৰ্ম এখন ওলোৱাই পেলাই সেইখনতো চাইন কৰালে। তাৰপিছত কৈছে ওপৰৰ কিস্তিটো তহঁতি খেলি মেলি কৰি দিব পাৰ বুলি গালি পাৰিছিলে। কৈছে আৰু বোলে পইচা থাকিলে দুন কণা হৈ যায়, মাছ দেখিলে সিহঁতি দুন কণা হৈ যায়, এইবিলাক দেই বকিছে। তেওঁ সোমাই আপোনালোকে কি বিচাৰিছে ঘৰটো বাবদ? মই এতিয়া ঘৰটো বাবদ মানে কি, মই ওপৰৰ কিস্তিটো মানে নিজে কৰিম বুলি ভাবিছোঁ, টিং চিং লগাই। তাৰপিছত ভিতৰখন প্লাষ্টাৰটো নিজে কৰিম বুলি ভাবিছোঁ, তেওঁলোকে আগটো কৰি দিম বুলি কৈছে। মানুহজনে এনে কামলৈ যাব লৈছিলে, তেনেকুৱাতে ইয়াত বহি আছিলে, তেওঁ গৰু এৰাল দিবলৈ আহিলে। তাৰপিছত কৈ পেলাই কৈছে হাছেন তই বোলে কোঠাই 1 মাহ দি ল'লে, দি লৈ পেলাই মই চাই আছোঁ আৰু মই ভিতৰৰ পৰা দি লৈ পেলাই তাৰপিছত মোক কৈছে, এতিয়া মানুহজনক কৈছে চা তই বোলে এতিয়া ইয়াত যে তহঁতি নিজে মাটি চাটি ভৰাই লৈছ, ওপৰৰ কিস্তিটো বোলে মই কৰিম দেই, তহঁতি খেলি মেলি নকৰিবি বুলি কৈ 1 মাহ মাৰি দিছে। কিহেৰে? কোঠায়েৰে। কোঠাখন কোনে আনিছিলে? তেওঁ আনিছিলে, গৰু এৰাল দিবলৈ আনিছিলে, খুঁটি মাৰিবলৈ।